Hello guys, good morning. আৰু আজি আমি ক্ৰিকেট খেলা আছে চাব যাম। মই ব্ৰাছ কৰিছে, ব্ৰাছ কৰা হ'ল। দেখাই আছোঁ আমি কি কৰি আছোঁ। আজি আমাৰ দৰ্জাত বাৰ্নিছ মাৰি আছে। খেলৰ দুদিন আগত বৰষুণ হোৱাৰ কাৰণে ফিল্ডত পানী হৈছিলে, সেইকাৰণে দাদাহঁতে অকণমান বালি ছটিয়াই দি আছে। খেলৰ ফিতা কাটিবৰ কাৰণে সিদিনা মাতিছিলে। হঠাতে আমাৰ দেউতা আৰু হেমেন কলিতা দাদা গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ প্ৰেছিডেণ্ট, আমাৰ নলবাৰীৰ গৌৰৱ, তেখেতে উন্মোচন কৰিছিলে খেলখন। আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকক সকলোৱে। আমাৰ দেউতাই আজি একদম 6 কোবাই দিছে। 6টো আজি মানে মই ফাৰ্ষ্ট দেখা পালোঁ। বিৰাট ভাল খেলিছে আমাৰ দেউতাই। হেমেন দাদাই বল দিছে। बेस बॉलर इस टीम का पहली बॉल 4 रन। बहुत अच्छा बैटिंग। টছৰ কাৰণে স্কোৰ বৰ্ডৰ ওচৰত কেবি আৰু বিপিৰ অধিনায়ক অপু, ডক্টৰ অপু, বঢ়িয়া বঢ়িয়া বঢ়িয়া, গুড বল, বঢ়িয়া বল। 1 অভাৰৰ অন্তত স্কোৰ প্লিজ। 5 ৰান, বঢ়িয়া, গুড বল। বঢ়িয়া, গুড বলিং, গুড বলিং। আলপতি দুৱাৰা। और ये हवा पे 6 रन के लिए बहुत अच्छा शॉट काजल द्वारा। बहुत अच्छा, आंखों में सुरमा लगाए हुए काजल। লাঞ্চ ব্ৰেক। এতিয়া লাঞ্চ প্লেয়াৰ সকল আছে, দৰ্শকো আছে। ব্ৰেকফাষ্টটো মানে হেৰিত হৈ গ'ল, লাঞ্চত হৈ গ'ল। খেল চাবৰ কাৰণে আমাৰ লিলিও আহি গ'ল। লিলি আহিছে আমাৰ খেল চাব, আৰু লিলি পিছত অকণমান পিছত দৌৰিব। এতিয়া লিলি চাই আছে আমাৰ খেল। শেষে হ'ব প্ৰায় খেল, এইখিনি লাষ্ট আছে আৰু। বঢ়িয়া लिली भूख को भूख दा बॉलिंग अच्छा था, उससे भी अच्छा बैटिंग, लेकिन वो भी एक खतरनाक लोअर बॉल को पार किया, सीधा बाउंड्री के बाहर। लिलियो खेला सब खेला सीसा लिली खेला सीसा ननु बॉलिंग अच्छा था। ननु 25 जीतने के लिए 11 रन होती। আমাৰ দাদাহঁতৰ খেল শেষ হৈ গ'ল আৰু ইয়াৰে এটা টিম জিকি গ'ল। এতিয়া আমাৰ লিলিৰ খেল চাম আমি। এতিয়া লিলি পূৰা খেলিছে। যি ফিল্ডত তেনেকৈ এৰি দিয়াৰ কাৰণে সি অলপ ফূৰ্তি পাই কিনে ধুনীয়াকৈ খেলিছে। আমি মানে এনেকৈ উলিয়াই লৈ অহা নহয়, প্ৰায় মানে সি ঘৰতে থাকে। আজি মানে ওলাই আহি কিনে সি ভাল পাইছে আৰু ফূৰ্তি পাইছে। দেখাই আছোঁ আপোনালোকক সি আৰু কি কৰে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।
তাৰ বেলপাত দেখি সি পূৰা একদম মানে বেল নিপিন্ধে আৰু সেইকাৰণে দৌৰি কিবাকে ধৰিলোঁ ধৰি কিনে ঘৰত নাযায় খেলি থাকে ঘৰত একদম নাযায় তাত অকণমান খেলিব পাই ভাল লাগিছে সেইকাৰণে তাক কিবাকে ধৰি মেলি ল'লোঁ আৰু ঘৰত লৈ গ'লোঁ ৰাতিৰ দৃশ্যটো চাওকচোন কি হৈছে তাৰ টোপনি তাৰ বিৰাট টোপনি শুৱাতেই যায় দিনটো খেলি শুই থাকে হামু চব হামু লিলি অ' লিলি হা আমাৰ লিলি খেল খেলি আহি আজি ভাগৰি কিনে য'ত বহে ততে শুই যায় সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোৱে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ থেংক ইউ গুড বাই আকৌ লগ পাম